সেইদিনা আছিল আগষ্টৰ 13 তাৰিখ আৰু সেইদিনাই আমাৰ টীম শান্তিৰ 4 বছৰীয়া প্ৰতিষ্ঠা দিৱস আৰু যিহেতু ইয়াৰে আগত ডাঙৰকৈ পালন কৰা নাছিলে সেয়েহে এইবাৰ প্ৰতিষ্ঠা দিৱসটো ডাঙৰকৈ উদযাপন কৰা হ'ল। এতিয়া টীম শান্তিনো কি হয় আপোনালোকে শেষলৈকে চালে গম পাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ খবৰো ভাল। আজি মই ব্লগটো ষ্টাৰ্ট কৰাৰ কাৰণ হৈছে আজি এটা প্ৰগ্ৰেম এটা আছে আৰু প্ৰগ্ৰেমটো হৈছে আমাৰ টীম শান্তিৰ আজি 4 বছৰীয়া প্ৰতিষ্ঠা দিৱস। সেইকাৰণে এইটো বছৰ অকণমান ডাঙৰকৈ কৰা হৈছে যিহেতু টীম শান্তিৰ আণ্ডাৰত বহুত এক্সাম বা খেলা ধূলা পতা হৈছিলে। আজি সেইবিলাকৰে ৰিজাল্টটো দিব, লগতে পুৰস্কাৰ থাকিব, সেই হিচাপত এখন ফাংচন হ'ব। আৰু টীম শান্তি হৈছে আমি কেইজনমানে খোলা এটা স্বেচ্ছাসেৱী অনুষ্ঠান হয়। তো আৰু আজি ৰাতিপুৱাই মই ওলাইছোঁ, এতিয়া প্ৰায় 8:30 বাজিছে, কিন্তু বতৰটো বিৰাটেই বেয়া আৰু আজি আছিলে আমাৰ শোভাযাত্ৰা। বতৰটো অকণমান মানে ৰ'দ দিয়ালৈকে ৰখি আছোঁ আৰু তেতিয়াই আমাৰ শোভাযাত্ৰাটো ষ্টাৰ্ট কৰিম। একেবাৰে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বৰষুণটো অকণমান কমাৰ পিছতে আমি শোভাযাত্ৰাৰ কাৰণে ওলাই আহিলোঁ। এটা জেগাত সকলোবিলাক আমি গোট খাইছোঁ আৰু এইবিলাক হৈছে টীম শান্তিৰ আণ্ডাৰত থকা যিটো কোচিং চেণ্টাৰ, শান্তি কোচিং চেণ্টাৰ বুলি, আৰু তাৰে ষ্টুডেণ্টবিলাক সকলো ওলাই আহিছে। যদিও অকণমান বৰষুণ দি আছিলে কিন্তু আনন্দৰ যে সীমা নাই আৰু এয়া আহি পাই তাতে আকৌ অকণমান নাছিলে সিহঁতে। তাৰ পিছতে সকলোবিলাক ঘৰলৈ গ'ল যিহেতু বাকীখিনি প্ৰগ্ৰেম গধূলি আছিলে। এয়া হৈছে মোৰ ফুল লুক আৰু মোৰ আই ফ্লু হৈ চশমা পিন্ধিব লগা হ'ল আৰু নিজৰ ভিডিঅ' একো কৰিবই নাপালোঁ। তাৰপিছত গধূলি মই আহিলোঁ আকৌ মিটিং তেতিয়ালৈকে ষ্টাৰ্ট হৈ গৈছিলে আৰু মিটিঙত আহিছিলে হেমন্ত চৌধুৰী ডাঙৰীয়া, তেওঁকতো সকলোৱে চিনিয়ে পায়। মিটিংখনত আৰু বহুকেইজন লোক উপস্থিত আছিলে। তেওঁলোকৰ ভাষণ শেষ হোৱাৰ পিছতে এয়া হৈছে ষ্টুডেণ্টক পুৰস্কাৰ দিছে আৰু এই পুৰস্কাৰ হৈছে টীম শান্তিৰ আণ্ডাৰত বহুকেইটা প্ৰতিভা সন্ধানী পৰীক্ষা পতা হৈছিলে আৰু কিছুমান গেমছৰ সেইবিলাকে দিয়া হ'ল। পুৰস্কাৰ বিতৰণৰ পিছতে এয়া সাংস্কৃতিক সন্ধিয়াও ষ্টাৰ্ট হৈ গ'ল আৰু এইকেইটা হৈছে কোচিং চেণ্টাৰৰ ষ্টুডেণ্ট। তেওঁলোকেও নাচিছে, বহুতে গানো গাইছে, ভাল লাগিছে। মই কমকৈ দেখাইছোঁ যিহেতু মোৰ তেতিয়া ভিডিঅ' কৰা বেছি নহ'লে। এয়া কণমানি এজনীয়ে গান গাইছে আৰু এইবিলাক সকলোবিলাক ষ্টুডেণ্ট। সকলোৰে ডান্স শেষ হোৱাৰ পিছত ছিংগাৰো আহি পালে আৰু তেওঁ বহুতকেইটা গান গালে, সকলোৱে এনজয় কৰিছে। ছিংগাৰজন হৈছে আপোনালোকে সকলোৱে চিনিয়ে পায়, ৰিংকু প্ৰিয়ম, যিহেতু তেওঁৰ ঘৰ আমাৰ চাংখাৰীৰ ওচৰতে, সেয়েহে তেওঁ আহিলে। আমি খুব এনজয় কৰিলোঁ আৰু শেষত আকৌ এজন ছিংগাৰ আহিলে আমাৰ চাংখাৰীৰ ওচৰৰে আৰু তেওঁক যিহেতু গোটেই ষ্টুডেণ্টে চিনিয়ে পায় সকলোৱে, সেইকাৰণে একদম ষ্টেজৰ ওপৰত গৈ কেনেকুৱা এনজয় কৰিছে। আৰু এইখিনিতে আমাৰ প্ৰগ্ৰেমো শেষ হ'ল। শেষত মই টীম শান্তিৰ মেম্বাৰ্ছখিনিৰ ফটোখনো লগাই দিম যিহেতু আমাৰ ভিডিঅ' কৰা নহ'ল। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাটছিং, বাই বাই।